সকলোৱে খালি আছে বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া ভাত বনাই আহিছিলোঁ বাৰু এতিয়া খাব যাওঁ তো এতিয়া ব্লগটো ষ্টাৰ্ট কৰি আছোঁ আৰু তো এতিয়া আমাক খাই আহোঁ পিছত লগ পাইছোঁ তো এইফালে মই আমলেট এটা বনাই লৈ আছোঁ যিহেতু মই বেলেগ গতি নাখাওঁ সেইটো কাৰণে তো এতিয়া বাহিৰত মই বহি আছোঁ মানে এনেই আৰু টোপনি লগা নাই তো নামাজ পঢ়ি আহি এতিয়া বাৰান্দাত বহি আছোঁ ফাৰ্ষ্ট কলেজত আহি ফৰ্ম ফিল আপ এটা আছিলে মানে কিবা এটা কম্পিটিশ্যনৰ কাৰণে তো সেইটো কৰিলোঁ কৰি তাৰপিছত মই আৰু মোৰ লগৰজনী বৰবাজাৰ গ'লোঁ এইফালে ষ্টেডিয়াম মাৰ্কেটত আহি দোকান এটাত সোমাইছোঁ পায়েলত কাপোৰ চাপোৰ কাৰণে মোৰ কিন্তু যি বিচাৰি আছিলোঁ এটাও পচন্দ হোৱা নাই তাৰপিছত ইয়াৰ পৰা ওলাই আকৌ বেলেগ এটা দোকানত গ'লোঁ ফায়েজ আৰু তানিয়াৰ কাৰণে কাপোৰ ল'বৰ কাৰণে তো তাত গ'লোঁ তাতো একো পচন্দ হোৱা নাই মানে কাপোৰবোৰ কোৱালিটিও বেয়া আৰু লগতে ভালো লগা নাই একো তাৰপিছত আমি কচমেটিকৰ দোকান এটাত গ'লোঁ আৰু মোৰ লগৰজনীয়ে লিপষ্টিক লৈ আছিলে আৰু কিবা কিবি লৈ আছিলে বাৰু তাৰপিছত আমি ইয়াৰ পৰা লৈ আকৌ বৰবাজাৰলৈ গ'লোঁ এইফালে আহি কাণফুলি চাইছিলোঁ এইবিলাক 20 টকা কৰি আছিলে তাৰপিছত তাৰ পৰা আকৌ ওলাই আহি গ'লোঁ দুলহানত তো ইয়াতো কাপোৰ চাব আছিলে কিন্তু চব কাপোৰ ছেম তো একো ভাল নালাগে মানে চব যিমান দোকান আছে চব দোকানত ছেম কাপোৰ আৰু সেইটো কাৰণে একো ভালেই নালাগিল তো ইয়াতো আহি কেইটামান চালোঁ একো পচন্দ হোৱা নাই তাৰপিছত ইয়াৰ পৰাও গুচি গ'লোঁ আৰু দোকানবোৰত ইমান বেছি ভিৰ আৰু ক'ব নালাগে দেন তাৰ পৰা আকৌ আহি আমি প্লেটিনামত সোমাইছোঁ প্লেটিনামৰ কাপোৰকেইটা বাৰু ভাল লাগিছে ধুনীয়া ধুনীয়া মানে নতুন নতুন কালেকশ্যন আহিছে তো ইয়াৰ কাপোৰকেইটা অলপ চকুত লাগিছে আৰু তাৰপিছত ইয়াত লোৱা নাই বাৰু পিছত আৰু পিছদিনা ল'ম আৰু চাই আহিছোঁ আৰু দেন আকৌ ইয়াত আহিলোঁ ইয়াত আহি তানিয়াৰ কাৰণে ফ্ৰক এটা চাইছিলোঁ কিন্তু ছেম ফ্ৰক আছে যোনকেইটা ওলাই দি আছিলে ছেম তেনেকুৱা তাইৰ কাৰণে মই আগতেও লৈছোঁ তো ইয়াৰ পৰাও একো লোৱা নাই খালি চাই আছিলোঁ কিন্তু এটা জেগাতো একো পচন্দ হোৱা নাছিলে আকৌ আহি গ'লোঁ আৰ্ডিত ইয়াৰ পৰা আমাৰ কাৰণে ভাবিছোঁ কাপোৰ এটা লৈ লওঁ তাৰপিছত ইয়াৰ পৰা বহুতকেইটা চালোঁ কাপোৰ তাৰপিছত লাষ্টত এটা ল'লোঁ আৰু কিবা কিবি ল'ব আছিলে বাৰ কাৰণেও ল'ব আছিলে তো বাৰ কাৰণে ইয়াৰ পৰাই লৈ লৈছোঁ তাৰপিছত বিল কৰি আকৌ পেণ্ডালনটোত আহি গ'লোঁ তানিয়াৰ কাৰণে কাপোৰ ল'বৰ কাৰণে বাহিৰত কিন্তু চাইছোঁ আগতে কৈছোঁ যে হেৰি পেণ্ডালনটোতে কাপোৰকেইটা ভাল লাগি আছিলে বাকী এটা জেগাতো ভাল লগা নাই হেভি কাপোৰ কিন্তু ডিজাইনো ভাল লগা নাই চব জেগাত ছেমেই আৰু এইফালে মই হাইনাত ভিডিঅ' কৰি আছিলোঁ তাৰপিছত বজাৰ কৰি এইফালে ঘৰ যাব লৈছোঁ এতিয়া আৰু এইফালে চাইছে ঈদৰ বজাৰ মানে পূৰা মানুহ ইমানেই ভিৰ আৰু ক'ব নালাগে বহি আছোঁ আৰু মানুহ হোৱা নাই এতিয়া মানুহ এৰিব আৰু তো বজাৰ কৰিলোঁ অলপ চলপ কালি আকৌ বজাৰ কৰিব আছে এতিয়া অলপ কৰি আহিলোঁ এতিয়া মই ঘৰ আহিলোঁ জাষ্ট মানে আৰু টাউনত ইমান বেছি ভিৰ মানুহৰ আৰু ক'ব নালাগে তো ভিডিঅ' যে কৰিম মই সেইটো চান্স নাপাওঁ মানে ইমানেই মানুহৰ ভিৰ তো যেন তেন অলপ চলপ ভিডিঅ' কৰিছোঁ আৰু এতিয়া জাষ্ট আহি পালোঁ 4টামান বাজে এতিয়া অলপ ৰেষ্ট কৰি তাৰপিছত গৈ ইফতাৰ বনাওঁ কালি আকৌ বজাৰ কৰিব আছে আজি অলপ কৰিলোঁ কালি আকৌ কৰিম
তাৰপিছত আকৌ মোৰ এক্সাম আছে দৰ আগদিনা গুৱাহাটী যাব লাগিব তো সেইকাৰণে আজি আৰু কালি মিলাই যি যি বজাৰ আছে চব কৰি ল'ম তাৰপিছত টাইমেই নাই আৰু তো কি কৰোঁ পিছত দেখাই আছোঁ এতিয়া বজাৰ কৰি আহিলোঁ জাষ্ট মই অলপ ৰেষ্ট কৰি লওঁ তো মই বজাৰ এইবোৰ কৰি আহি তাৰপিছত ইফতাৰ কৰিলোঁ ইফতাৰ কৰি অলপ বহিছিলোঁ তেতিয়া উঠিলোঁ আৰু তো ভাবিলোঁ ব্লগটো ইয়াতে শেষ কৰোঁ আজি আৰু কি লৈছোঁ পিছত দেখাম বাৰু এতিয়া নহ'লে ব্লগটো বেছি লং হৈ যাব তো সেইটো কাৰণে একো দেখা নাই পিছত দেখাম বাৰু কি লৈছোঁ আমাৰ কাৰণে লৈছিলোঁ এটা কাপোৰ আৰু বাৰ কাৰণে লৈছোঁ মানে মোৰ পৰা লৈছোঁ এইটো তানিয়া ফায়াজাৰ কাৰণে লৈছোঁ আৰু মোৰ কাৰণে তো সেইকেইটা বস্তু লৈছিলোঁ আৰু ঘৰৰ কাৰণে কেইটামান বস্তু লাগিছিলে তো এইবোৰ ল'লোঁ তো বেলেগ এটা ব্লগ বনাই পিছত দেখাম বাৰু কি লৈছিলোঁ তো এতিয়াৰ কাৰণে বাই নেক্সট ব্লগত লগ পাইছোঁ